জনসংঘর প্রতিষ্ঠাতা ডক্টর শ্যামাপ্রসাদ মুখার্জির বলিদান দিবস উদযাপন করা হল। আজি এই বলিদান উৎসৱত আমি এটা সভা পাতিছোঁ। এই সভাৰ জৰিয়তে আমি সকলো ভাৰতবৰ্ষ তথা অসমৰ ৰাইজক জনাবলৈ বিচাৰিছোঁ যে এই ব্যক্তিজন দেশৰ স্বাৰ্থত ৰাষ্ট্ৰৰ হিতত কাম কৰি গৈছিল। 540 জন এমপিৰ ভিতৰত এজন এমপি আছিলে, যিজন এমপিয়ে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছিলে এক নিশান, এক বিধান, এক প্ৰধান। তাৰ অৰ্থ হ'ল যদি দেশ এটা হয়, ফ্লেগ এটা হ'ব লাগিব, প্ৰধানমন্ত্ৰী এটা হ'ব লাগিব, আইন এটা হ'ব লাগিব। ইয়াৰ অৰ্থ হ'ল 370 ধাৰা আৰু 35A আৰ্টিকেল লৈ যেটো আন্দোলন কৰিছিলে সেইটো ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। যেতিয়া তেওঁ 1953 23 জুন আজিৰ দিনত তেওঁ কাশ্মীৰত প্ৰৱেশ কৰিছিলে বিনা পাছপোৰ্টত, তেতিয়া তেওঁক জৱাহৰলাল নেহৰুৰ নেতৃত্বত জৱাহৰলাল নেহৰু চক্ৰান্ত কৰি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁক জেল হাজতত লৈ প্ৰেৰণ কৰিছিল। লগত আছিল আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। তেওঁ আজি আমাৰ মাজত নাই। তেওঁ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিলে আপুনি যাওক দিল্লী যাই আপুনি এই কথাটো প্ৰকাশ কৰক যে আমাক কাশ্মীৰ জেলত বন্দী কৰিছে। এই কাশ্মীৰ জেলত বন্ধ কৰি তেওঁক তিল কৰি হত্যা কৰা হৈছিল। যেতিয়া দেশ জুৰি আন্দোলন হৈছিল তেতিয়া ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীক স্বাধীন ভাৰতৰ প্ৰথম শ্বহীদ বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছিল। স্বাধীন ভাৰতৰ প্ৰথম শ্বহীদ ভাৰত কিশোৰী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীত আজি আমি বলিদান দিৱস পালন কৰিছোঁ। এই বলিদান উৎসৱত আমাৰ প্ৰথম ভাগ লৈছে ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়া দেৱে আৰু ভাৰতীয় শ্যামাপ্ৰসাদ মুখাৰ্জী পাৰ্ক এণ্ড কনষ্ট্ৰাকশ্যন কমিটিৰ উদ্যোগত এই বলিদান দিৱস উদযাপন কৰা হ'ল। আমি আমাৰ ফালৰ পৰা পাৰ্ক এণ্ড কনষ্ট্ৰাকশ্যন সমিতিৰ ফালৰ পৰা কোকৰাঝাৰ জিলা বিজেপিক আৰু সভাপতি ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সাংবাদিক বন্ধুসকল, ভাইসকল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो। फरायसुला आरो फरायसुलिफ्रा थाखो 10आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि। खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं। बे फरायसालिया उदालगुरि जिल्लायाव दं। मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों। बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन। गोबां मिन्थिनो थाखाय 6003576723 8486610047 आरो 9101511040 जानबुं अनजिमायाव जगाजग खालामनो हागोन।